Yo guys, another video আপোনালোকক স্বাগতম জনালোঁ। মানে মই মাত্ৰ উঠিছোঁ, উঠি কি মোবাইলটো হাতত লৈ বক্স কৰিছোঁ। মানে গাইছ দাঁত মাজে উঠি আমাৰ লগটো যাব গুৱাহাটী। আজি 15 আগষ্ট বেচেৰা চেলিব্ৰেট কৰিব নাপালে, এটা ডিউটি আছে কালি। তো গাইছ সি যাব, যাৱাৰ আগে আগে তাক বিদায় দিওঁ, দি উঠি অলপমান ফিল্ডত যাম, যাই উঠাৰ পিছত কথা পাতি আছোঁ। So guys, ইমান গৰমত আমি আহি পালো বাবলুৰ দোকানত আহি এতিয়া আমি যাম তাৰমানে অলপমান ফুৰবা। তাৰ গৰম লাগছি, আমি বিচি দি আছো, খুব গৰম। ঘুমকি মারবো এটা এই ঘুমাইছি চকু ইয়ার সরু সরু হয়েছি গরমত রোদটো একবার দেখাই দিয়া কোন রোদ একদম প্রখর। এটা আমার ক্যাপ্টেন আমেরিকা, এটা আমার বার্থডে বয় কোন সামার সোলজার ক্যাপ্টেন আমেরিকা। গাইস সাবিয়া মই ইয়ার কথা বলি ও এই দুলে তার বাপে ই কলাই মাত্র হেলমেট মেনটু আৰু ই গৰমত কি হেলমেট কিনছি ঠিক আছে বলে ই বলে কটিৰ ফুটা এইকাৰণে ফুৰবা যাৱাৰ আগে আগে ক্যাপ্টেন আমেরিকা সামাল সোলজাৰৰ লগত আমি ফুৰবা যাম। আজি হেপি বাৰ্থডে গাইস, তো হেপি বাৰ্থডে বুলি কব গাইস। এই ইয়াক মৰম কৰিছিলো যে আৰু লাগে তাক। এই আছে চা এইয়া কেংকে আইছি চা গাইস চা এইয়া কি হৈছে তোৰ, তই যা। সো মই গাড়ী ৰেডি কৰিলো। ইয়াৰ হেপি বাৰ্থডে গাইছ, আৰু এবাৰ কৈছো ইয়াৰ হেপি বাৰ্থডে। আমি যাওঁ। সো গাইছ আমি যাবা ওলালো গাইছ, গোটেইকেইটা আমি যাম এতিয়া ফুৰবা। সো গাইছ আমি যাই আছো, বাবলুক আমি পিক আপ কৰি ললো। বাবলুৰ পৰা এতিয়া আমি যাম আমি যাম ক'ৰবাত বেলেগত। যাই উঠি তাতে কথা ক'ম। ডাষ্টবিন এৰিয়া চাওক এইটো। So guys, আমি এতিয়া বৰ্তমান আমি মাছগাঁৱলৈ কি জেগা আছিলে so guys আমি এতিয়া গোটাবাৰীলৈ যাই আছো। এতিয়া যাই উঠি তাতে আমি এটা সৰু পাৰ্টি কৰি উঠি আকৌ ৰাতিৰ বহুত ডাঙৰ কাৰ্যকৰ্ম আছে, সেইখিনি কৰি লওক। মানে বিদ্যুৎ ঘৰত খানা আছে, খানা খাম। খুৰীয়ে মোক ফোন কৰি মাতিছিল গাইজ। এইটো আকৌ এবাৰ আহি পালো আমি গুফাত। এনে ইমান যাওঁ না মই গুফাটো, আপোনালোকে কিজানি মনতে পৰছি। কি ধুনীয়া ভিউ গাইজ, চাওক। চ' গাইজ মানে আমি আহি পাই ৰখলো। এতিয়া কণাতে আহিয়ে পোৱা নাই, কণাত আহাৰ লাগি ৰখিম। মানে আমাৰ এই মই যে দেখাইছিলোঁ বেলেগ ভিডিঅ'ত, এটা প্লেচ আছে এইফালে দলঙৰ ইটো ফালে, আৰু এটা ইফালে আছে য'ত আমি মাছ মাৰিছিলোঁ। সেই দুটা প্লেচৰ ভিতৰত আমি ক'ত বা বহিম, এনে অলপমান কথা বতৰা পাতিম। চ' গাইজ আমি ৰখি পাগলা হৈ গ'লোঁ। মানে কেনেকুৱা ধৰণৰ পাগলা জানা না, ইহঁতে আহিয়ে পোৱা নাই। ইহঁতে গাড়ী চলাই আছে না গৰুৰ গাড়ী চলাই আছে, আমি গমেই নাপাওঁ। ইয়ো বোলে ভোকত থাকিব পৰা নাই, আমি মৰিম এতিয়া। তাৰ আগতে লাষ্ট ভিডিঅ' আমি কৰিলোঁ এইটো। বাই গাইজ। কিবা ক'ব খুজিছিল, ক'ব নলা বেচেৰা হাতে। ইমান দেৰিকে আহিছি, কিয় ইমান দেৰি হ'ল? কি লাগে? পানী চেছ। আমি এতিয়া মুড়ি খাম। আজি মুড়িৰ পাৰ্টি ইয়াতে আছে। ৰাতি মাছ মাংস ভাত কণী আলু দম দালি আলু ভজা চব খাম গাইছ। চ' গাইছ আমাৰ আহি গৈছে কেক, আৰু খুৰীয়ে এতিয়া ফটোগ্ৰাফি কৰি আছে। খুৰী পিছে কেনে ৰন্ধা বঢ়া হ'ল? আমি এতিয়া ৰন্ধা বঢ়া কৰি হ'ল। এতিয়া আমি ক'ত গেলি? হেপি বাৰ্থডে নাকানলাই দেখোনি তই কি বুলি আছ? ইয়াৰ ইমান পুলিচ আহি গ'ল, মই ভবা নাছিলোঁ ইমান পুলিচ কিয় আহিব বুলি। মোক ধৰবা আহিছে গাইজ গোটেইকেইটা মিলি। যাবি নে আজি? মই আজি যাম। বেয়া লগা নাই? আজি 15 আগষ্টত ঘৰত থাকিব পৰা নাই, হয় না? Udah, next time lagi nih. So guys,
এইবিলাক উদ্বোধনী হ'ব এতিয়া প্ৰায় হ'লে আৰু গাঁঠিটো খুলিব পৰা নাছিল গাইছ ভাৰত ভাগ্য বিধাতা So guys, আমি আহি পালোঁ এই ৰ'দত চাওকচোন এইজেছ ফিল্ড তাৰপিছত আমি ইয়াতে পেৰেড চাব আহিছোঁ এতিয়া পতাকা উত্তোলন কৰিছে গাইজ গৰাকী মেইনটেনেন্স গ্ৰুপে আজি এই কাৰ্যসূচীত তো গাইজ ভিডিঅ'টো চাই কেনে লাগিল ক'বলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল অফ ইউ গাইজ ভাৰত মাতা কি লিখি দিয়ক